মই যে ক'ত আহিছোঁ আপোনালোকক দেখাই আছোঁ, চাওক ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু দ্য ব্লগছ অফ আক্ৰাম। আজি আমি আহিছোঁ ঘেহু খাতৰ মাজত। চাওক ঘেহু, চাৰিওপিনে অকল ঘেহু ঘেহু ঘেহুৱে ঘেহু। চাওক যিপিনে আপোনালোকে চাব অকল ঘেহু। তো আমি আজি ক'ত আছোঁ? ব্ৰহ্মপুত্ৰ একদম মাজ ভাগত আছোঁ, ব্ৰহ্মপুত্ৰৰ মাজ ভাগত। তো এইখিনিত চাওক, এইবিলাক মাটি একদম যিমান আপোনালোকে চাই আছে, এইবিলাক মাটিবিলাক কি হৈছিল, এইবিলাক মাটি যে আপোনালোকে দেখা পাই আছে, যিমান মাটি আছে আৰু কিমান ভাল ধুনীয়া মানে খেতি হৈছে আপোনাৰ ঘেহু খেত। এইবিলাক এইটো ঘেহু চাওক। তো এইবিলাক মাটি আচলতে চৰৰ মাটি। এইবিলাক মাটি ব্ৰহ্মপুত্ৰই ভাঙি লৈছিল আৰু এতিয়া মই আছোঁ একদম মানে ব্ৰহ্মপুত্ৰৰ মাজ ভাগত আছোঁ, কিন্তু মাটিখিনি অলপ মানে উঠি গৈছে, যাৰ ফলত ইয়াত মানে খেতি বাতি কৰিব পৰা সুবিধা হৈছে। চ' চাব পাৰে আপোনালোকে হাজাৰ হাজাৰ বিঘা মাটি আছে ইয়াত, আৰু যিবিলাক মাটি এতিয়া মানুহে মানে খেতি বাতি কৰি আছে। চাব পাৰে আপোনালোকে ব্ৰহ্মপুত্ৰৰ মাজ ভাগত। কিন্তু এইটো চাওক, ব্ৰহ্মপুত্ৰৰ মাজ ভাগ হয় বুলি আপোনালোকে ধাৰণা কৰিব পাৰে নেকি? এইটো চাওক, আমি আছোঁ চৰৰ মাজত। নাজানো এইবিলাক কিহৰ বা খেতি, এইবিলাক কিবা নাম হয় বাবা। আৰু চব কি কি খেতি আছে, এইটো হ'ল ঘেহু, এইটো ঘেহু আৰু আগত আছে বহুত কিবা কিবি খেতি আছে। এইবিলাকত কি কিবা আছে, এইবিলাক বা কি, এইটো চাওক কিও, এইটো চাওক, এইটো চাওক চাউগছ। আৰু এইবিলাক কি কওকচোন, এইবিলাক যে আপোনালোকে চাই আছে চাওকচোন, এইবিলাক কি হয়? এইটো কিহৰ গছ গম পায়নে আপোনালোকে? বহুতো হয়তো নাজানে যে এইটো কিহৰ গছ। তো আপোনালোকক মই দেখাই দি আছোঁ এইটো কিহৰ গছ। এইটো হ'ল গছ, দিছ ইজ, ইয়াৰ যিটো ফ্ৰুইটটো হয় এইটো তলত হয়। তো ওলাই দি আছোঁ, আপোনালোকক দেখাই আছোঁ। This is called বাদাম। এইটো হ'ল আপোনাৰ বাদাম, বাদাম বাদাম গজাদা কাঁচা বাদাম। তো ব্লগ ফ্ৰেণ্ডছ, আৰু আগত কি কি আছে আপোনালোকক দেখাই দি আছোঁ। চাওক আপোনালোকে, এইবিলাক কি কি খেতি মই নাজানো, নাম নাজানো। একচুৱেলি মই যিখিনি জেগাত আছোঁ এইখিনি আপোনাৰ লক্ষীপুৰ আৰু সোণাৰীৰ মাজত। আপোনাৰ সোণাৰী বজাৰৰ পৰা 3 কিলোমিটাৰমান দূৰত হ'ব, আৰু ব্ৰহ্মপুত্ৰৰ মাজ ভাগত মই আছোঁ। আপোনালোকে চাওক, ৱাও, দিছ ইজ কল্ড বিউটি অফ নেচাৰ। চাওক কি ধুনীয়া লাগিছে। এইবিলাক আছিলে আপোনাৰ সৰিয়হৰ খেতি, সৰিয়হ হৈছিল। আৰু এইবিলাক ঠানিবিলাক আপোনাৰ, এইবিলাকতো ঘৰত লৈ যাব নোৱাৰে কাৰণ বহুত দূৰ হয়, আৰু এইবিলাক জ্বলাই দিব, খেতিৰ সাৰো হ'ব। চ' এইটো জ্বলাই আছে, চাওক, ৱাও। এই দূৰত যে আপোনালোকে সেই ঘৰবিলাক যে দেখি আছে, গছ, ডাঙৰ ডাঙৰ গছবিলাক, সেইটো হ'ল আপোনাৰ নদীৰ পাৰ। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত হ'ব। আমি আহিলোঁ ভিতৰৰ পৰা, আৰু এইটো হ'ল আপোনাৰ নদীৰ পাৰ, একচুৱেল নদীৰ পাৰ। আৰু এইটো আপোনাৰ দূৰলৈকে যে আপোনালোকে চাই আছে, এইটো হ'ল নদীৰ ভিতৰ হ'ল, আৰু এইবিলাক হ'ল চৰ। মাজ নদী আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ বহুত দূৰত হয়। তো আজিলৈকে এইখিনিয়ে, বাই বাই।